নমস্কাৰ মই অভিনন্দন আপোনাৰ সকলোলৈ মোৰ ইউটিউব চেনেল অভিজ কমাৰ্চ জ্ঞানৰ স্বাগতম জনাইছোঁ। আজি আকৌ মই হোল্ডিং কোম্পানীৰ পৰা এটা টপিকৰ ওপৰত ডিসকাস কৰিম। সো আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চোৱা নাই, মই অলৰেডি দুটা ভিডিঅ' হোল্ডিং কোম্পানী মই বনাইছোঁ। সো আপোনালোকে যদি চোৱা নাই, আপোনালোকে প্ৰথমতে এই দুটা ভিডিঅ' হোল্ডিং কোম্পানী চাই ল'ব। তাৰপিছত এই আজিৰ টপিকটো আপোনালোকে চাব। সো আজি আমি ডিসকাস কৰিম আনৰিয়েলাইজ প্ৰফিটৰ ওপৰত। সো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আমি আজি ডিসকাস কৰিম আনৰিয়েলাইজ প্ৰফিট অন ষ্টক। সো আনৰিয়েলাইজ প্ৰফিট অন ষ্টক। সো এতিয়া আনৰিয়েলাইজ প্ৰফিট কেতিয়া এৰাইজ হয়? যেতিয়া ফৰ এক্সাম্পল আমি লওঁ যে এইচ লিমিটেডে যদি এছ লিমিটেডক 15,000 ষ্টক যদি 20,000 যদি সোল কৰে, যদি এইচ লিমিটেডে এছ লিমিটেডক 15,000 টকাৰ ষ্টক যদি 20,000 টকাত সোল কৰে, তেতিয়াহ'লে কিমান প্ৰফিট এৰাইজ হৈছে? এইচ লিমিটেডৰ কিমান প্ৰফিট তেওঁ আৰ্ন কৰিব? 5,000 ৰুপিজৰ প্ৰফিট এইচ লিমিটেডে আৰ্ন কৰিব। কিন্তু এইটো কেছ কেতিয়া হ'ব? যেতিয়া এইচ লিমিটেড আৰু এছ লিমিটেড কি আছিলে? বেলেগ বেলেগ কোম্পানী আছিলে। সো তেতিয়া কি হ'ব? এইচ লিমিটেডে যদি এছ লিমিটেডৰ আপোনাৰ 20,000 গুড সোল কৰে, তেতিয়াহ'লে সেই প্ৰফিটখিনি 5,000খিনি কি হ'ব? এইচ লিমিটেডৰ হ'ব। কিন্তু যেতিয়া এইচ লিমিটেডে একুৱায়াৰ কৰি ল'লে এছ লিমিটেডক, আৰু যেতিয়া কনচলিডেটেড বেলেন্স শ্বীট যেতিয়া বনাব, তেতিয়াহ'লে বস্তুটো কি হ'ব? এতিয়াতো মাৰ্জ হৈ গ'ল। এইচ লিমিটেড আৰু এছ লিমিটেড কি হ'ল? এতিয়া মাৰ্জ হৈ গ'ল। এতিয়া কথাটো এনেকুৱা হৈছে যে নিজৰ ভিতৰতে কি কৰি আছে? সেল কৰি পেলাই প্ৰফিট আৰ্ন কৰি আছে। সো কিন্তু এই বস্তুটো কিন্তু একাউণ্টিং কনচেপ্টৰ মতে কিন্তু ভুল কনচেপ্ট। নিজৰ ভিতৰতে কেতিয়াও প্ৰফিট আৰ্ন কৰিব নোৱাৰে। আমি যদি আউটসাইডৰ বেছি পেলাই যদি আৰ্ন কৰোঁ, তেতিয়াহে সেই প্ৰফিটটোক আমি প্ৰফিট বুলি ক'ম একাউণ্টিং ট্ৰিটমেণ্টত। কিন্তু যদি নিজৰ ভিতৰতে, নিজৰ মাজতে, নিজৰ কোম্পানীৰ ভিতৰতে যদি প্ৰফিট আৰ্ন কৰি থাকে, তেতিয়াহ'লে সেই প্ৰফিটক কিন্তু একাউণ্টিং ট্ৰিটমেণ্ট মতে প্ৰফিট বুলি কোৱা নহয়। সো সেইকাৰণে কি কৰিব লাগিব? এই প্ৰফিটটো 5,000টো বহুত ছাইডৰ পৰা কি কৰিব লাগিব? মাইনাছ কৰিব লাগিব। তাৰমানে ষ্টক কিমান হ'ব ইয়াতে? 20,000 টকা, আৰু প্ৰফিট কিমান দেখাব ইয়াতে? 5,000 টকা। এইটো কেতিয়াও হ'ব নোৱাৰে যেতিয়া আমি কনচলিডেটেড বেলেন্স শ্বীট বনাম। সো আমি দুই ফালৰ পৰা কি কৰিব লাগিব? এই প্ৰফিটটো মাইনাছ কৰিব লাগিব। দুই ফালৰ পৰা 5,000 আমি মাইনাছ কৰিব লাগিব। এতিয়া কথা হ'ল, যদি 15,000 টকাৰ বস্তু 20,000ত বেচিছে, কিন্তু যদি ইন দ্য ডেট অফ কনচলিডেটেড বেলেন্স শ্বীট যদি ষ্টকৰ ভেলুটো অনলি 10,000 ৰুপিজ দেখুৱায়, তেতিয়াহ'লে মিনিংটো কি হ'ব? যে ইয়াৰে 20,000 টকাৰ বস্তুখিনি 10,000 টকা তাৰমানে আউটসাইডাৰ্ছক চেল কৰিছে। এইচ লিমিটেডে এই 20,000 টকাৰ বস্তুখিনি তাৰে 10,000 টকা কি কৰিছে? আউটসাইডৰ চেল কৰিছে। সো সেইকাৰণে বাকী 10,000খিনি কি কৰিছে? আনসোল্ড। তাৰমানে এইখিনি এই 10,000 টকাৰ বস্তুখিনি কি হয়? আনসোল্ড, কাকো বেচিব পৰা নাই। সেইকাৰণে কি দেখাই আছে? অনলি 10,000 দেখুৱাই আছে, 20,000 দেখুওৱা নাই। কাৰণ এই 20,000ৰ পৰা 10,000 টকা তাৰমানে আউটসাইডৰ এইচ লিমিটেড বেছি দিছে। আৰু এতিয়া ষ্টক অন দ্য ডেট অফ বেলেন্স শ্বীটত কিমান দেখুওৱা আছে? 10,000 ৰুপিজ। একাউণ্টিং ট্ৰিটমেণ্ট মতে যে এই 5,000টো কিন্তু আমি দুই ফালৰ পৰা আমি মাইনাছ কৰিব লাগিছিলে। কিন্তু ইয়াতে কি দেখুৱাইছে? ষ্টকত 20,000 দেখুওৱা নাই। কিমান দেখুৱাইছে? 10,000, তাৰমানে হাফ অফ 20,000। সো সেইকাৰণে একাউণ্টিং ট্ৰিটমেণ্টে কি কৈছে? একাউণ্টিং কনচেপ্ট মতে যে গোটেইখিনি আমি 5,000 মাইনাছ নকৰি, ইয়াৰে যদি হাফ হৈছে, যে প্ৰফিটৰ হাফ আমি অকল ইয়াৰ পৰা মাইনাছ কৰিম, দুই ফালৰ পৰা। সো তাকে আমি কি বুলি ক'ম? আনৰিয়েলাইজ প্ৰফিট। তাৰমানে 5,000 হাফ কিমান হ'ব? 2,500, আৰু ইফালেও আমি কি কৰিম? আনৰিয়েলাইজ প্ৰফিট 2,500 আমি দুই ফালৰ পৰা মাইনাছ কৰিম।
বুজি পাইছে যদি 20000 থাকে তেতিয়াহ'লে দুই ফালৰ পৰা আমি 5000 মাইনাছ কৰোঁ কাৰণ 20000 পৰা 5000 প্ৰফিট আৰ্ণ কৰিছে কিন্তু 10000 টকা যদি ষ্টক থাকে তেতিয়া সেই 10000 টকাৰ প্ৰফিট কিমান হৈছে সো সেই প্ৰফিটটোহে আমি ইয়াৰ পৰা মাইনাছ কৰিম তাৰমানে 10000 কেনেকৈ হ'ল হাফ অফ 20000 10000 সো ইয়াৰ পৰা যদি হাফ তো প্ৰফিটৰ পৰা আমি হাফ মাইনাছ কৰিম সো 5000 হাফ কিমান 2500 সো দুই ফালৰ পৰা আমি 2500 টো মাইনাছ কৰিব লাগিব এইটো হ'ল আপোনাৰ ফাৰ্ষ্ট কেছ এটা সেকেন্ড কেছটো কি হ'ব যদি S লিমিটেড H লিমিটেড যদি সেল কৰিলে হয় সেম থিং যদি 15000 স্টক যদি 20000 যদি S লিমিটেড যদি H লিমিটেডক যদি সেল কৰিলে হয় তেতিয়াহলে কেছ কি হ'ব বাকিখিনি সেম আপোনাৰ দুই ফালৰ পৰা কিমান হ'ব প্ৰফিট কিমান কোনে কমাইছে এটা প্ৰফিট এটা কোনে আৰ্ন কৰিছে S লিমিটেড এই 5000 প্ৰফিট টু সো এতিয়া কি হ'ব প্ৰথমতে কনসলিডেটেড ব্যালেন্স शीटত ট্ৰিটমেন্টটো সেম হ'ব যে ষ্টকৰ পৰা মাইনাস হ'ব আৰু আপোনাৰ প্ৰফিটৰ পৰা মাইনাস হ'ব কিন্তু যেতিয়া এসে যেতিয়া H লিমিটেডক প্ৰফিট আৰ্ন কৰিছে তেতিয়াহলে এই প্ৰফিটটো কি হ'ব এগেইন H লিমিটেড আৰু মাইনৰিটি ইন্টাৰেষ্টৰ মাজত কি হ'ব এই 5000 ডিস্ট্ৰিবিউট কৰিব লাগিব খালি এটো এটা ট্ৰিটমেন্ট হ'ব যে S লিমিটেডে যদি H লিমিটেডক সেল কৰে আৰু তেতিয়া যদি প্ৰফিট আৰ্ন কৰে এই 5000 টো সো তেতিয়া হলে হে আনসোল্ড প্ৰফিট টো কি হ'ব এই দুটাৰ মাজত H লিমিটেড আৰু মাইনৰিটি শেয়াৰ হোল্ডাৰৰ মাজত কি হ'ব ডিস্ট্ৰিবিউট কৰিব লাগিব যদি H লিমিটেডে কৰে তেতিয়া হলে ডেফিনেটলি কাৰ প্ৰফিট হ'ব H লিমিটেডৰ প্ৰফিট হ'ব কিন্তু S লিমিটেডৰ যদি প্ৰফিট হয় তেতিয়া হলে অন দা ডেট অফ ব্যালেন্স शीट যিমানখিনি প্ৰফিট আৰ্ন কৰিব সো তেতিয়া হলে সেই প্ৰফিটৰ এছৰ যিমান প্ৰফিট আছে সেই প্ৰফিটটো কিন্তু ডেফিনেটলি দুটাৰ মাজত কি হ'ব অকল H লিমিটেডে সেই প্ৰফিট আৰ্ন কৰিব নোৱাৰে সো S লিমিটেডৰ প্ৰফিট দুটা H লিমিটেড মাইনৰিটি শ্বেয়াৰহোল্ডাৰৰ মাজত কি হ'ব ডিস্ট্ৰিবিউট কৰিব লাগিব সো এটোই হ'ল আনৰিয়েলাইজ প্ৰফিট অন ষ্টকৰ ট্ৰিটমেন্ট সো এতিয়া আমি এটা প্ৰ্যাকটিক্যাল প্ৰবলেম চাও আমি বিবিধাম ছাৰৰ বুকৰ পৰা ইলাস্ট্ৰেশন 10 টো আমি কৰো সো এইটো ব্যালেন্স शीट চাও সো ব্যালেন্স शीटত কিমান দিয়া আছে শেয়াৰ ক্যাপিটাল H লিমিটেড 50000 আৰু S লিমিটেড কি দিয়া আছে চাও ইকুইটি শেয়াৰ ₹10 each ₹8 paid up চাও ইয়াতে কি নতুন এটা আমি এটা এয়া পালো সো ইয়াতে কি দিয়া আছে ইকুইটি শেয়াৰ ₹10 each ₹8 paid up মানে 2 টকা এতিয়াও দিবলৈ বাকি আছে সো 8 টকাই পে কৰিছে আৰু কিমান আছে 16000 সো এতিয়া আমি যেতিয়া টোটাল শেয়াৰস উলাম এটো যেনেকৈ এমাউন্টত দিয়া আছে এটা আমি যদি টোটাল শেয়াৰস উলাও আমি 16000 ডিভাইড বাই 10 নকৰো কিমান কৰিব লাগিব 16000 ডিভাইডেড বাই 8 বুজি পাইছে নিশ্চয় আমি 16000 ডিভাইড বাই 10 নকৰো কিয় কাৰণ ইয়াতে কি দিয়া আছে ₹10 each কিন্তু কিমান পে কৰিছে 8 সো এই কাৰণে যিমান এমাউন্ট আছে 16000 এছৰ সো তাৰ পৰা ডিভাইড বাই 8 কৰিম তেতিয়াহে আমি টোটাল শেয়াৰস কিনি গম পাম সো আমি ফাৰ্ষ্টতে আমি কৰো যে পইণ্ট নম্বৰ 1 কি হ'ব নাম্বাৰ অফ শেয়াৰস অফ S লিমিটেড কি হ'ব কিমান কি হ'ব paid up capital divided by amount paid up per share so কিমান হ'ব paid up capital কিমান 16000 divided by 8 হ'ব কি হ'ব 2000 shares so এই 2000 টো কি হ'ব এতিয়া interest of H limited কিমান হ'ব কিমান এতিয়া আমি চাম যে কিমান টোটাল আমি পালো 2000
সো এই 2000 এর ভিতৰত এইচ লিমিটেডে কিমান লৈছে একুয়াৰ কৰিছে আৰু মাইনৰিটি শ্বেয়াৰ হোল্ডাৰ কিমান একুয়াৰ আছে আমি চাব লাগিব আমি কেনে গম পাম প্ৰিভিয়াস কোৱেশ্চনত আমাৰ ফার্স্ট লাইনটো আমাৰ দিয়া আছিল যে এইচ লিমিটেডে কিমান একুয়াৰ কৰিছে কিন্তু এইটো কোৱেশ্চন আমি কিন্তু গম পোৱা নাই যে কিমান কোনো ইনফৰমেশন দিয়া নাই আমি কেনে গম পাম কেনেকৈ উলাম যে এইচ লিমিটেডে এছ লিমিটেডৰ শেয়াৰছৰ পৰা কিমান শেয়াৰ একুয়াৰ কৰিছে সো আমি কেনে গম পাম এটো চাও ইনভেষ্টমেন্টৰ এসেট সাইডৰ ইনভেষ্টমেন্টত আমি চাম ইয়াত লিখা আছে চাওক shares in S limited 1600 shares at cost কিমান আছে H limited ৰ এমাউন্টত 18000 তাৰমানে কিমান লৈছে চাওক 1600 দিয়া আছে আমি কিমান পালো 2000 shares S limited ৰ সো এই 2000 ৰ পৰা 1600 কোনে ললে H limited একুয়াৰ কৰিছে আৰু বাকি 400 কোনে একুয়াৰ কৰিলে minority interest সো কি হ'ব 1600 divided by 2000 so 4/5 share আৰু 3 নম্বৰটো কি হ'ব interest of minority interest of minority কি হ'ব shareholder 400 divided by 2000 কিমান হ'ব 1/5 share এতিয়া আমি কি কৰিম allocation of pre-acquisition profit no এটা pre-acquisition profit মানে কি আছিলে acquire কৰাৰ আগলৈকে যিমান profit আছে হেবোৰ হোল্ডিং কোম্পানী কি হ'ব pre-acquisition আৰু acquire কৰাৰ পিছত যিখিনি profit earn কৰিছে হেখিনি কি হ'ব post acquisition এটা pre-acquisition চাও কি আছে adjustment ত চাও point number 3 all the profits are estimated has been earned since the shares were acquired by H limited but there was already the reserve of rupees 3000 at that date so jundinakhon acquire কৰিছে তেতিয়া কিমান আছিল shares reserve কিমান আছিল 3000 so এই 3000 কি হ'ব H limited ৰ কাৰণে pre acquisition profit so আমি ইয়াতে কি লিখিম balance in reserve so কিমান হ'ব balance in reserve 3000 so এটো কি হ'ব আমি আকৌ distribute কৰি দিম shares of H limited 3000 into 4/5 2400 share of minority 3000 into 1/5 কিমান হ'ব 600 next allocation of post acquisition so profit কিমান আছে profit for the year balance sheet of profit কিমান আছে S limited কিমান আছে 6000 so এটো কি হ'ব holding company post acquisition profit so এতিয়া কিন্তু এই 6000 এ কি হ'ব আকৌ shares of H limited 4/5 আৰু share of minority 1/5 কিমান হ'ব 1200 next আমি calculation কৰিম calculation of minority interest paid up value কিমান equal কৰিছে 400 কিন্তু rupees 10 নহব কিমান আছিল paid up rupees 8 so কিমান হ'ব 3200 plus pre acquisition profit কিমান পাইছিল pre acquisition 600
আৰু post acquisition plus post acquisition profit কিমান হ'ব কিমান পাইছিলো 1200 so total কিমান হ'ব 5000 next our calculation of amount of interest acquired by H Limited. So কি হ'ব paid up value কিমান আছিলে 1600 rupees 8 কিমান হ'ব 12800 plus only আমি কি কৰিম আমি জানো যে only pre acquisition এ কৰিম আমি ইয়াতে plus আৰু বাকি post টো আমি profit ৰ লগত plus কৰিম কিমান পাইছিলো pre 2400 so total 15200 এতিয়া আমি কি কৰিম next আমি গম পালো যে 15200 amount of interest কিন্তু holding company কিমান পে কৰিছে সব কোৱেশ্চন দিয়া আছে holding company 1600 share acquire কৰাৰ কাৰণে কিমান 18000 তাৰ মানে বেছিকৈ পে কৰিছে interest acquired কিমান আছে আপোনাৰ 15200 কিন্তু তেওঁ পে কৰিছে কিমান H Limited পে কৰিছে কিমান 18000 so সেই কাৰণে কি হ'ব বেছিকৈ পে কৰিছে মানে কি হ'ব goodwill arise হ'ব so এইটো কি হ'ব goodwill calculation of capital reserve or কি হ'ব goodwill so amount paid up কিমান হ'ব amount paid up so amount paid up of acquisition বা cost of acquisition ক'ব পাৰে cost of acquisition কিমান 18000 minus amount of interest acquired কিমান পালো 15200 so 2800 কি হ'ব goodwill এতিয়া last কি হ'ব calculation of unrealized profit so কি আছে sir point number 2 the stock of S Limited includes 5000 bought from H Limited at a profit to later of 25% on cost তাৰমানে 5000 টকাৰ ষ্টকত কিমান ইনক্লুড হৈ যে 5000 টকাৰ bought from H Limited এটা কিমান 25% আমাৰ 25% তেওঁ profit আৰ্ন কৰিছিলে so তেতিয়া হলে কি হ'ব এতিয়া on cost এটা on cost মানে কি মই কৈছিলৱে যদি 100 25 বা 100 নহয় 25 divided by 125 হ'ব so আহক কৰো the stock of S Limited bought from H Limited কিমান 5000 profit কিমান আছে percentage 25% on cost so therefore unrealized profit কিমান হ'ব 25 by 125 into 5000 1000 so এই 1000 টো আমি কি কৰিব লাগিব দুই ফালে ষ্টকৰ পৰা মাইনাস কৰিব লাগিব আৰু প্ৰফিটৰ পৰা আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব বুজি পাইছে নে 25% কষ্ট so এই কাৰণে 25 by 125 যদি ইয়াতে সেল থাকিলে হয় কি হ'ব
25 বা 100 কিন্তু কষ্ট মানে কি এই 25 টো এই কষ্ট মানে 100 এর লগত কি হইছে প্লাস হইছে সো এই কারণে 25 বাই 125 ইনটু কি হ'ব কিমান বট কিমান এমাউন্ট বট কৰিছিলে কিমান এমাউন্ট ষ্টকৰ এমাউন্ট কিমান আছিল 5000 সো 25 বাই 125 ইনটু 5000 কিমান 1000 সো এই 1000 টো আমি এলিমিনেট কৰিব লাগিব both from profit and loss account and stock. So how balance sheet to bono consolidated balance sheet on 31st March 2016 particular amount. So মই ডাইরেক্ট লিখো মই ইমান লিখি না থাকো ফার্স্ট তো কি আইবো শেয়ার ক্যাপিটাল আপনি নিজে লিখি লব শেয়ার ক্যাপিটাল সো আমি শেয়ার ক্যাপিটাল অকল এইচ রে লিখিম সো ইকুইটি শেয়ার of rupees 10 each কিমান আছে 50000 দিয়া আছে তাৰপিছত কি হ'ব বি মাইনৰিটি ইন্টাৰেষ্ট আমি টোটাল কৰি পাইছিলো 5000 তাৰপিছত আহিব ৰিজাৰ্ভ এণ্ড সাৰপ্লাস সো ৰিজাৰ্ভ এণ্ড সাৰপ্লাসত কি আহিব ফাৰ্স্ট ৰিজাৰ্ভ 6000 surplus কিমান আছিল 20000 দিয়া আছিল প্লাস post acquisition profit প্লাস কৰিম 4800 আৰু মাইনাস কৰি আমি কি unrealized profit এই 1000 টো আমি যে পালো ক্যালকুলেশন কৰি 1000 টো আমি মাইনাস কৰিম সো টোটাল কিমান হ'ব 23800 current liabilities আছে current liabilities trade payable each or দুটা আহিব বহুত consolidated balance sheet যেতিয়া 12000 আৰু s ৰ কিমান হ'ব 8000 120,000 bills payable each or কিমান আছে 3000 কিন্তু ইয়াতে আৰু এটা কন্ডিশন আছে চাওক কোৱেশ্চনত এডজাষ্টমেন্টত চাওক পইণ্ট নম্বৰ এ the bills accepted by S limited are in favor of H limited তাৰ মানে এইটো কি হ'ব মিউচুৱেল ওয়িং মই যোৱা ভিডিওত মই মিউচুৱেল ওয়িংৰ কথা কৈছিলো যদি বিলস একসেপ্টেড বা বিলস পেয়েবল যদি দুটাৰ মাজত যদি কোনা এইচ এ দিব লগা আছে বা এস এ দিব লগা আছে এইচ ও তেতিয়া হলে কনসলিডেটেড যেটা ব্যালেন্স শিট বনাও যে দুই ফালৰ পৰাই বিলস পেয়েবল বা বিলস একসেপ্টেড বা যদি ডেটৰ বা ক্ৰেডিটৰৰ যদি ইনফৰমেশন থাকে সো তেতিয়া হলে কি হ'ব ক্ৰেডিটৰ ডেটৰ দুই ফালৰ পৰা আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব হে একে এমাউন্ট সো ইয়াকি কি বুলি কয় মিউচুৱেল ওয়িং আপোনালোকে কিন্তু এই ভিডিওটো চাই লব সো এটা কিমান আছে চাওক বিলস রিসিভেবল কিমান আছে 2000 সো এই 2000 টো কি কৰিব লাগিব আমি মাইনাস কৰিব লাগিব দুই ফালৰ পৰা সো আমি মাইনাস কৰি মিউচুৱেল ওয়িং 2000 কিমান থাকিব 1000 সো টোটাল এসেট সাইডৰ কিমান হ'ব 1,05,800 এতিয়া আমি সাম assets so কি আহিব tangible asset কি আছে ফার্স্ট বিল্ডিং H limited 30,000 S limited 14,000 total 44,000 next আমাৰ arise হৈছিলে goodwill আমি কিমান পাইছিলো 2,800 next current asset inventory H limited 30,000
S Limited 12,000 42,000 আমি unrealized profit minus কৰিব লাগিব কাৰণ ষ্টকৰ পৰা আমি দুই ফালৰ পৰা 1000 minus কৰিব লাগিব so 41,000 receivable so trade receivable under debtors H Limited 8,000 S Limited 10,000 so কিমান হ'ব 18,000 bills receivable S Limited কিমান আছে 2,000 so আমি mutual owing কিমান কৰিম 2,000 আমি minus কৰিম এটো কি হ'ব nil so total আমাৰ কিমান হ'ব 1,05,800 so আমাৰ practical problem to finished so আপোনালোকে বুজি পাইছে unrealized profit very important for the examination purpose কাৰণে so আপোনালোকে কিন্তু unrealized profit to চাই যাব যদি আপোনালোকে যদি বুজি পোৱা নাই প্লিজ মোক কমেন্ট কৰি জনাব আৰু আপোনালোকে যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব লাইক এণ্ড শ্বেয়াৰ মাই চেনেল ধন্যবাদ